Hello friends, মোৰ চেনেল আসাম টেক ইনফোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আজি আমি কথা পাতিম অসম অডিট ডিপাৰ্টমেণ্টত ওলোৱা 22টা পোষ্টৰ বিষয়ে আৰু লগতে চাম আমি কেনেকৈ এপ্লাই কৰিব পাৰো। সো চাই থাকিব এই ভিডিঅটো। সো আসাম অডিট ডিপাৰ্টমেণ্টত ওলোৱা এই 22টা পোষ্টৰ এপ্লাই কৰিবৰ বাবে ফাৰ্স্ট অফ অল আমি যাব লাগিব আমাৰ যিকোনো এটা ব্ৰাউজাৰত গৈ আমি টাইপ কৰিম asamtechinfo.blogspot.in ওকে এটো টাইপ কৰি আপোনালোকে সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে আপোনাৰ ওয়েবসাইটটো খুল খাব ওয়েবসাইট খুল খোৱাৰ লগে লগে এটো যেটো আপোনালোকে দেখা পাব ফাৰ্স্ট যেটো পোষ্ট দেখা পাব হেইটোই হৈছে ডাইৰেক্টৰ অফ অডিট লোকেল ফান্ড আসাম ৰিক্ৰুটমেন্ট 2017 জুনিয়ৰ এসিস্ট্যান্টৰ পোষ্ট হয় আৰু 22টা পোষ্ট আছে ঠিক আছে এটো এতিয়া ওপৰত আছে মই যদি বেলেগ পোষ্ট দিও এটো তলত গুছি যাব সো আপোনালোকে ভালকে চাই লব ঠিক আছে সো এটোত মই টাচ কৰিম টাচ কৰাৰ লগে লগে এটা নতুন পেজ খুল খাব আৰু জবৰ গুটেখিনি ডিটেইলস আপোনালোকে পাই যাব ঠিক আছে সো চাওক এটো হৈছে পোষ্টটো আৰু যেটো লাষ্ট ডেট আছে লাষ্ট ডেটটো হল 6 নৱেম্বৰ ওকে চাই লওক এখিনি গুটে ভালকে পঢ়ি যাব আৰু যেটো নেম অফ দা পোষ্ট আছে এটো জুনিয়ৰ এসিস্ট্যান্ট আৰু টোটাল 22টা পোষ্ট আছে আৰু কোনটো কাষ্টৰ কাৰণে কিমানটা ৰিজাৰ্ভ আছে গুটেখিনি তাত ভালকে দিয়া আছে আৰু যেটো স্যালাৰি স্কেলটো চাও নরমাল যেটো সৰকাৰি স্যালাৰি স্কেল হেইটোই আছে আৰু এডুকেশন কোৱালিফিকেশনটো চাও আমাৰ ডিগ্ৰী পাস হ'ব লাগিব আৰু যিকোনো গভৰ্ণমেন্ট ৰিকগনাইজড ইউনিভাৰ্সিটিৰ পৰা পাস আউট হ'ব লাগিব আৰু যেটো কম্পিউটাৰ সাৰ্টিফিকেট আছে কম্পিউটাৰ সাৰ্টিফিকেট বা ডিপ্লোমা মিনিমাম 6 মান্থৰ হ'ব লাগিব আৰু চাওক ইয়াতে আপোনাৰ এজটো দিয়া আছে এজটো 18 বছৰতকৈ কম হ'ব নালাগে আৰু 43 ইয়াৰ্ছতকৈ বেছি হ'ব নালাগে ফৰ জেনাৰেল ক্যান্ডিডেটস আৰু এসটি আৰু এসসি কাৰণে আৰু বেছি আছে মানে এজ লিমিটটো হল 48 ঠিক আছে সো এটোই হৈছে আৰু সিলেকশন প্ৰসেসটো হ'ব ফাৰ্স্ট অফ অল আপোনালোকৰ ৰিটেন টেষ্ট হ'ব ৰিটেন টেষ্ট যদি আপোনালোকে কোৱালিফাই কৰে তেতিয়া হলে আপোনালোকক কম্পিউটাৰ টেষ্টৰ কাৰণে কল কৰিব আৰু ইয়াৰ যেটো এপ্লিকেশন ফিজ আছে এই এপ্লিকেশন ফিজটো আমি পে কৰিব লাগিব সৰকাৰি সালানা সহায়ত সো ইয়াৰ ফি ষ্ট্ৰাকচাৰটো আপোনালোকে চাই লওক ফৰ জেনাৰেল ক্যান্ডিডেটস আমি পে কৰিব লাগিব 250 ST SC আৰু OBC ক্যান্ডিডেটে পে কৰিব লাগিব 150 আৰু যিবিলাক ক্যান্ডিডেটৰ BPL সাৰ্টিফিকেট আছে তেওঁলোকে কোনো ফিজ পে কৰিব নালাগে আৰু যেটো ইয়াতে সালান যেটো হেড অফ একাউন্ট থাকে হেইটো দিয়া আছে ইয়াতে গুটেবোৰ সৰকাৰি জবৰ হেড অফ একাউন্টটো সেম হয় আপোনালোকে চাই লব ইয়াত আৰু যেটো সালান ফিল আপ কৰা ভিডিও এটা আছে মোৰ চেনেলত হেইটো আপোনালোকে চাই লব সেই ভিডিওটোৰ লিংক মই ডেসক্ৰিপচনত দি দিছো তাৰ পৰা আপোনালোকে ভিডিওটো ভালকে চাই লব ঠিক আছে আৰু এটা চাওক হাউ টু এপ্লাই আপোনালোকে এখন স্ট্যান্ডাৰ্ড ফৰ্ম লব লাগিব স্ট্যান্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি তাৰ লগত যিখিনি আপোনালোকৰ এডুকেশন কোৱালিফিকেশনৰ ডকুমেন্টস আছে যেনে আপোনালোকৰ পাস সাৰ্টিফিকেট মাৰ্কশিট গুটেখিনি এটাচ কৰি তাৰ লগত আপোনাৰ যিখন সালান হ'ব সালানখন এটাচ কৰি আৰু গুটেখিনি এটা এনভেলপত ভৰাই 5 টকীয়া এটা পোষ্টেল ষ্টাম্প কিনি এটা এড্ৰেছত আমি পঠিয়াব লাগিব চাই লওক এড্ৰেছটো হৈছে এইটো ডাইৰেক্টৰ অফ অডিট লোকেল ফান্ড আসাম গুৱাহাটী 6 ওকে এইটো এড্ৰেছতে 6 নৱেম্বৰৰ আগত আমি গুটেখিনি পঠিয়াব লাগিব চাই লওক ইয়াতে হাউ টু এপ্লাই আমাক কি ডকুমেন্টস লাগে গুটেখিনি ভালকে দিয়া আছে এখিনি আপোনালোকে ভালকে পঢ়ি চাব আৰু মোৰ এই এডটো মোৰ ডেসক্ৰিপচনত লিংকত এই এডৰ লিংকটো দিয়া আছে তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ভালকে এডটো চাব পাৰে ঠিক আছে সো এইখিনি হল আপোনালোকে ইয়াৰ পৰা চাই লব পাৰে সালানখন কেনেকৈ ফিল আপ কৰি ইয়াতে মোৰ ভিডিওটা এটাচ কৰা আছে লগতে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এই জবটোৰ বাবে লগত সালান ফৰ্মখন আৰু যিখন স্ট্যান্ডাৰ্ড ফৰ্ম আছে গুটেইখন মই ডেসক্ৰিপচনত লিংক দি দিছো তাৰ পৰা আপোনালোকে ডাউনলোড কৰি প্ৰিন্ট আউট উলিয়াই লব পাৰে সো এইটো হৈছে প্ৰসেস বহুত সিম্পল হয় তাৰ পিছত যদি আপোনালোকৰ কিবা ডাউট আছে বা কিবা কনফিউজন আছে তেতিয়া হলে মোক কমেন্টত কোৱেশ্চন কৰিব পাৰে সো আজিলৈ এইখিনিয়ে ধন্যবাদ